हाय दोस्तों, मैं बेली और मैं आज आपलोक लै जाम वायरलेस पहाड़। आपलोक जो भिडिओ दिसो जे मैं आज वायरलेस पहाड़ जाम। आपलोके आज गधूलिके भिडिओ पाई जाब। आमी एतिया आहि आसो। हाय दोस्तों, आमी जगह पाई गई ये आमार उठी जाम जे ये माने आमार मेन गेट तो आरो ठीक है आमी गई आसो। आहक आमार लगे लगे आपनालोको आहि थाকক। आमार लगत धुनिया सेउजिया प्राकृतिक सौंदर्य उपभोग करक आरो ভাল ওপৰৰ वायरलेस পাহাৰৰ ওপৰৰ মন্দিৰটো চাবলৈ আপোনালোকৰ হয়তো নিশ্চয় বহুত মন আছে। আহক আমাৰ লগে লগে আহি থাকক আৰু ভাল ভাল দৃশ্যসমূহ উপভোগ কৰক। আপোনালোকক আমি ভাল ভাল জেগাবোৰো দেখাবলৈ বহুত চেষ্টা কৰিম। তাৰ উপৰিও আজিটো আপোনালোকক মেইন वायरलेस পাহাৰৰ ওপৰৰ যেটো মেইন মন্দিৰ সেইটো মই আপোনালোকক যিমান কষ্টই হলেও যিমান पहाड़ बगाब हलेও এইটো वायरलेस पहाड़ देखिसे हे टावारটো ওচৰত আজি মই গৈ আপোনালোকক দেখাই হেৰি আমি শুন এটা মন্দিৰ পাইছো। এই মন্দিৰটোত সোমাও তাতেনো কি কি আছে। এটো মেইন মন্দিৰ নহয়, মেইন মন্দিৰটো ওপৰত আছে। মন্দিৰটো নহয় তাতেতো আমি যামে। ইয়াতে এবাৰ সোমাই যাও। ইয়াতে সোমালেও হয়তো নিশ্চয় ভাল লাগিব। ইয়াতো একবাৰ সোমাই যাম। এটো এনে সোমালেহে গম পাম। আপোনালোকক বাৰু জনাই আছো এটো কি মন্দিৰ। ইয়াতে মানে আমি অলপ ভৰি চৰি ধুই লওঁ। ধুই কৰি লৈ মানে আমি ভিতৰত চাকি তাকি দিব যাম। ভাগৰ লাগিলে নি মানে আৰু চাকিটো আনাই নাই। ধূপ দিম আৰু ধূপ চুপ দি কৰি আৰু মানে এইটোতো তলৰ মন্দিৰ। আমি ওপৰতটো আৰু বহুত দূৰ যাব আছে। আমি সন্মুখত মানে আমি এইটো মন্দিৰটো পাইছো। এইটো কি আছে বুঢ়া গোহাঁই থান। তাৰমানে আমি ইয়াতে ধূপ চুপ দি কৰি আৰু ওপৰত যাব আছে। ইয়াৰ পৰা মানে কি বুঢ়া গোহাঁই থানৰ পৰা অলপ আশীৰ্বাদ লৈ লওঁ যাতে আমি অলপ শক্তি পাওঁ ওপৰত উঠি যাব কাৰণে। কিমান দূৰ খোজ কাঢ়িব লাগিব আজিলৈকেতো যাই পোৱা নাই, কিন্তু মানে কি ইয়াতে ধূপ চুপ দি কৰি লৈ যাম। অলপ যাই পানা আমি কিবা এটা খাইও ল'ম। তাৰ পাছত আৰু লাহে লাহে গৈ থাকিম বাৰু। যিমান টাইম লাগিব, কিন্তু আপোনালোকক আজি দেখাম। আৰু এইটো আপুনি শিৱলিংগটো যে দেখিছে এইটো মানে আমি জুলাই মাহত এটা পূজা হয়। এই পূজাত যদি বোলে মানে কি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডে যদি একেলগে যদি ইয়াতে শিৱলিংগত যদি গাখীৰ ঢালে সেনেকুৱা মানে কি প্ৰেম তাৰমানে আৰু কেতিয়াও ভাঙা মানে কি প্ৰেম মানে কি কেতিয়াও শেষ হোৱাৰ বোলে কোনো হেৰি নাই বুলি শুনা পাইছো। ইমান ভালদৰে নাজানো বাৰু। তাৰপিছত এইপানে আছে এইপানে আছে ত্ৰিশূল কিবা কিবি লগাই থৈছে। ভাল লাগে। পাথৰ থকা মন্দিৰ বুলি ক'লেতো বিৰাট ভালেই লাগে। কিমান ডাঙৰ ডাঙৰ পাথৰ আছে। কিমান ধুনীয়া লাগে মন্দিৰত আহি। দাম কৰা আধা ইয়াতে দিও আপনি তাতে দিও নেকি
আমাৰ ল'ৰাৰ আজি বিৰাট ভাল লাগছে বোলে ইয়াতে আহি বিৰাট এনজয় কৰি আছে বিৰাট ভাগৰ লাগিছে পানী চানী অলপ খাই লওঁ ঠাণ্ডাকে অলপ খাওঁ নেকি সুখন ব্ৰহ্মপুত্ৰ দেখা পাইছো না পানী খাই দি নেকি আমি এতিয়া বহি পেলাই কিবা এটা খাই লওঁ খাই লৈ পেলাই অলপ জিৰাই লওঁ জিৰাই পেলাই আৰু খোজ ল'ম ওপৰলৈ আৰু আপোনালোকে আমাৰ লগতে আহি থাকক ভাল লাগিব নিশ্চয় ভাল লাগিছে চাগে যদি ভাল লাগিছে কমেণ্ট কৰক আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব আৰু বেল আইকনটো দবাই দিব থেংক ইউ আৰু আহি থাকক আমাৰ ভিডিঅ'টো এতিয়াও শেষ হোৱা নাই আমি কিবা এটা খাই লওঁ তাৰপাছত আৰু গৈ আছোঁ এই বস্তুটো যোনে বনাই থৈ গৈছে নহয় তেখেতক মই অশেষ ধন্যবাদ তেখেতে ইমান ধুনীয়া এটা বস্তু বনাইছে ইয়াত পানী পাবলৈ অসুবিধা কিন্তু পাথৰৰ ফাঁকৰ দেখি যিটো পানী ওলাই থাকে তেখেতে বটল কাটি পেলাই কি চিষ্টেমত বনাই থৈ গৈছে নহয় কিমান ধুনীয়া পানী কি চাফা পানী ওলায় একুৱাগাৰ্ডৰ পানীও পাত্তা নাপাব ইমান ধুনীয়া পানী মই আপোনালোকক কৈছোঁ আপোনালোকে আহিলেও এবাৰ খাই চাব আমি আহি মঞ্জিল পাইছোহি আৰু ক'ত মন্দিৰ বে তাৱা মঞ্জিল কৈছোঁ মন্দিৰ এইটো একদম পাহাৰৰ ওপৰত আছিল টাৱাৰটো সেই টাৱাৰটো পাইছোঁ আৰু আমি এতিয়া টাৱাৰটো পিছফালে যাম সেই টাৱাৰটো পিছফালে মন্দিৰটো আছে তাৰপিছত আৰু মন্দিৰটোত যাই পেলাই আমি ভৰি হাত ধুই ধূপ চুপ জ্বলাম আৰু তাৰপিছত আপোনালোকেও চাই যাব আপোনালোকেও ভাল পাব মন্দিৰটোৱে দেখাবলৈ চেষ্টা কৰিছোঁ এই পিছফালে পালোঁহি আৰু এই মন্দিৰটো এয়া চাওক এইটো মন্দিৰ আমি মানে কি ৱাৰলেছ পাহাৰৰ চবতকৈ ওখ অংশত আছোঁ এইটো মন্দিৰ আমিও জীৱনত প্ৰথম আহিছোঁ মন্দিৰটো মই আগতে দেখা নাই এয়া মোৰ বন্ধুৱে ধূপ জ্বলাব লৈছে ময়ো জ্বলাওঁ তাৰপিছত আপোনাক মই বাকীখিনি মই চাকি তাকি দি কৰি বাকীখিনি মই আপোনাক ধুনীয়াকৈ বুজাই দি আছোঁ যে মন্দিৰটো মই সুধিছিলোঁ যিজন মানুহ আছে তেখেতক সুধিছিলোঁ মন্দিৰটোৰ বিষয়ে আৰু অলপমান যিখিনি মোক কৈছে সেইখিনি মই আপোনালোককো জনাই দিম নিশ্চয় ভাল পাব মই ধূপ চুপ দি লওঁ তাৰপাছত মই আপোনাক বাৰু আৰু বাকীখিনি কৈ আছোঁ কেমেৰা ধৰিবৰ কাৰণে এতিয়া মই ধৰিব লগা হৈছে না ইয়াতে বোলে আকৌ মানে কি মনৰ পৰা যি বিচাৰে তাকে পাব বোলে শুনা পাইছোঁ আৰু বিশ্বাসতে কিবা এটা বিচাৰি চাওঁ আৰু সোণালকে সাতডাল জ্বলোৱা আকৌ বিজোৰাকে
তাতে দি তুমি এইটো লগাই নি মইতো দি দিয়া এইটো ছাতিও জ্বলাব পাৰি নেকি হ'ব দে এটা জ্বলাইছোঁ তুমি জ্বলাই দিয়া এইটো অঁ এইটো নহ'লে মই জ্বলাই দিওঁ গছৰ পাত এটাও দিব এই পেকেট কেইটা বাহিৰত পেলাব লাগে মেচটো লৈ আহিবা আপোনালোকে যে দেখি আছে যে মই য'ত চাকি জ্বলাই আছোঁ তাৰ সন্মুখত এটা শিৱলিংগ আছে এই শিৱলিংগটো বোলে তাৰমানে কি এইটো মানুহে বনোৱা শিৱলিংগ নহয় এইটো মাটিৰ তলৰ পৰা পোৱা গৈছিলে সেই মাটিৰ তলৰ পৰা যেতিয়া পোৱা গৈছিলে তাৰ পাছৰ পৰা এই মন্দিৰটো মানে কি হৈছে আৰু মন্দিৰটো বনোৱা হৈছিলে যেতিয়া মন্দিৰটো বনোৱা হোৱা নাছিলে সেই শিৱলিংগটোতে বহুত দূৰৰ মানুহ আহি মানে ইয়াতে পূজা দিছিলে তুমি উঠি আছে গাড়ীত আৰু বহুতে তাৰ ফলো পাইছিলে তাৰমানে কি বহুতে বিশ্বাস কৰে যে ইয়াতে আহি পেলাই এই শিৱলিংগটোত যদি গাখীৰ ঢালে মনৰ বহুত মানে কি যিমান ডাঙৰ বেমাৰ আজাৰ থাকিলে বা কাৰোবাৰ কিবা অসুবিধা থাকিলে কাৰোবাৰ কিবা আশা থাকিলে সকলোবোৰ আহি পেলাই যদি ইয়াত যদি মনৰ ভিতৰৰ পৰা যদি আপুনি শিৱলিংগত গাখীৰ ঢালি এবাৰ কয় শিৱ বাবাই আপোনাৰ সকলো মনৰ কামনা পূৰা কৰে বুলি বহুতে বিশ্বাস কৰে আৰু সেইবাবে আজি ময়ো আহিছোঁ ময়ো বিশ্বাস কৰিছোঁ আজি ইমান দূৰ খোজকাঢ়ি আহিছোঁ তথাপিতো আমাৰ ভাগৰ লগা নাই আমাৰ মানে কি বহুত ভাল লাগিছে বহুত এনজয় কৰিছোঁ 3.5 ঘণ্টা খোজকাঢ়ি অহাৰ পাছতো আমাৰ ভাগৰ লগা নিচিনা অলপো লগা নাই কাৰণ আমি ভগৱানৰ ওচৰত আহিছোঁ আৰু বহুত ভাল লাগিছে আপোনালোকেও আহিব আৰু আমাৰ আজি অহা অলপ দেৰিয়ে হ'ল কাৰণ মানে কি আমি ভাবিছিলোঁ পূজাটো আজি আছিলে বুলি ভাবিছিলোঁ কিন্তু পূজাটো আজি থকা নাছিলে পৰহিদিনাখনে পূজাটো গুচি গ'ল কিন্তু এইবাৰ লকডাউনৰ বাবে ইমান ডাঙৰকৈ পূজাটো পাতিব নোৱাৰিলে তথাপিতো মানে নিয়মটো কৰি থৈ দিছে কিন্তু প্ৰতি বছৰে জুলাই মাহৰ 8 তাৰিখে ইয়াতে এটা ডাঙৰ পূজা হয় সেই পূজাটোত বহুত দূৰ দূৰণিৰ মানুহ আহে আৰু ইয়াতে মানে কি পূজা দিয়েহি পূজা দি বহুত ভাল ফল পাম বুলি আশা কৰে আৰু সেইমতে বহুতে পাইছেও আৰু আপোনালোকেও যদি মনত যদি আপোনালোকে যদি সঁচা বিশ্বাস কৰিছে বা আপোনালোকে যদি ভাবিছে আহিম বুলি আহিব পাৰিব বিৰাট ধুনীয়া মন্দিৰ কি আপোনালোকে গাড়ী লৈও আহিব পাৰিব আধাৰ পৰা আপোনালোকে মানে কি খোজকাঢ়ি আহিব লাগিব কাৰণ মানে কি গাড়ী উঠাব নোৱাৰে বহুত ওখ হয় তাৰপিছত তথাপিতো মানে কি ল'ৰাবোৰে বাইক লৈ আহিব পাৰে আৰু এইটো অকল মন্দিৰ বুলিয়ে নহয় এইটো এটা বহুত ধুনীয়া পিকনিক প্লেচো হয় আপোনালোকে যদি পিকনিক আহিবও বিচাৰে পিকনিকতো আহিব পাৰে এইটো জেগাত আৰু কিন্তু আপোনালোকক এটা
অনুৰোধ কৰিছোঁ যদি আপোনালোকে পিকনিকত আহেও এই পৰিৱেশটো আপোনালোকে নষ্ট নকৰিব। ধুনীয়াকৈ যদি য'ত খোৱা বোৱা কৰে তাত ধুনীয়াকৈ চাফ চিকুণ কৰি ধুনীয়াকৈ থৈ যাব। ইমান ধুনীয়া এটা পৰিৱেশ মই জীৱনত ক'তো দেখা নাই। আৰু ইমান ধুনীয়া এটা পৰিৱেশ মানে কি আপোনাৰ দেখিলেও ভাল লাগে, কি ধুনীয়া বতাহ, ইমান ধুনীয়া মানে কি গছ গছনি, ইমান ধুনীয়া ধুনীয়া পাথৰ। অৱশ্যে বহুত ল'ৰা ছোৱালীয়ে ইয়াতে আহি পেলাই মানে কি চিখৰ টিখৰ খাই পেলাই পাথৰবোৰত পিক চিক পেলাই বহুত লেতেৰা কৰিছে। সেইবাবে মোৰ আজি অলপ বেয়া লাগিছে। তথাপিও বাৰু আপোনালোকে যদি আহে বহুত ভাল পাব। আৰু এতিয়া আমি যাব ওলাইছোঁ, বাই। আৰু আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই কৰি দিব মোৰ চেনেলটো। থেংক ইউ।